মৰ্নিং এভৰিৱান। আজি বহু দিনৰ মূৰত এটা ব্লগ আৰম্ভ কৰিব ওলাইছোঁ। আজিতো গম পাইছে সকলোৱে, আজি হৈছে দেৱালী। সকলোকে হেপী দেৱালী, দেৱালীৰ শুভকামনা জনালোঁ। আৰু আজি মই কি কৰোঁ দেখুৱাই থাকিম। কি কৰোঁ মানে একেই আৰু আপোনালোকৰ নিচিনা চাকি জ্বলাম, তাকে আৰু সেইখিনিয়ে দেখুৱাম আপোনালোকক। আৰু কি কৰোঁ দেখুৱাই থাকিম, চাই থাকিব। আৰু এয়া মই খাব লৈছোঁ চাহ, ব্ৰেডেৰে পুৱাৰ চাহ খাইছোঁ। এতিয়া চাহ খাই উঠি মানে গা ধুম, গা ধুই উঠি চাকি জ্বলাম, সেইখিনি আৰু আজি চাহখিনি খাই লওঁ। তো আপোনালোকে চাই থাকিব। বাই বাই। তো মই গা পা ধুই ৰেডি। এতিয়া মই দিৱালীৰ কাৰণে চাকিবিলাক ধুম, মানে আছে আৰু যোৱা বছৰৰে আছে, নতুনকৈ এইবাৰ অনা নাই। তো সেইবিলাক ধুম, আপোনালোকক দেখুৱাই থাকিম। আৰু কলগুলি বোলে মানে কলগছ পুতিব লাগিছিলে, কিন্তু কি কৰোঁ চাওঁ, মানে আমাৰ ইয়াত কলগছ তেনেকৈ নাইয়ে। তো মই মানে দেউতাক কৈছোঁ আনিবলৈ, মানে কলগছ থাকিলে ভাল লাগে ন, মানে গাঁওবিলাকততো আৰু আজি বহুত ধুনীয়া লাগিব, আমাৰ মামাহঁতৰ গাঁৱতো। তো আমাৰ ইয়াতো পাৰোঁ যদি চাম, আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব। তো এতিয়া মই চাকিবিলাক ধুম। এয়া ইমান গাল চাকি আছে, মই চাকিবিলাক ধুম, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। তো মই চাকিবিলাক ধুই লওঁ ধুনীয়াকৈ, মানে এটা এটা চাকি বঢ়িয়াকৈ ধুই লৈছোঁ। মানে যোৱাবাৰৰে অনা আছিলে, তো যিহেতু মানে আছিলে চাকি অনা, তো নতুনকৈ কিনি নানিলোঁ, সেয়ে জ্বলালোঁ ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাব দিম। মই এতিয়া চাকিবিলাক মেলি দিওঁ, ধোৱা হৈ গ'ল চাকিবিলাক। সেয়া তো মেলি দিওঁ। আজি ৰ'দটো ধুনীয়াকৈ ওলাইছে, শুকাব চাকিবিলাক। আৰু আমাৰ পিছফালে চিঞৰি আছে সেয়া সৰু ছোৱালীজনী যে, মুখখন ভালকৈ যেনে অহা নাই, মানে ৰ'দটো বহুত বেছি পিছফালে ওলাইছেতো, সেইকাৰণে একো নহয় দিয়ক, আপোনালোকেতো চিনি পায়েই ন। তো মেলি দিলোঁ, হৈ গ'ল মেলি দিয়া। সেয়া চাব পাৰে, এয়া মেলি দিলোঁ চাকিবিলাক, ধুনীয়াকৈ শুকাব এতিয়া, ৰ'দত দি থৈছোঁ। তোমাৰ ধোৱা হৈ গ'ল। আৰু কি কৰোঁ দেখুৱাই থাকিম। তো মই ভাত ৰান্ধি আছোঁ এতিয়া। মানে কি হ'ল, মাৰো আহোঁতে দেৰি হ'ল, তো এতিয়াতো 2টা বাজিলে। তো মই ভাবিলোঁ যে ময়ে আৰু ৰান্ধি দিওঁ ন, তো সেইকাৰণে মই ভাত ৰান্ধি আছোঁ। ভাত ৰন্ধাটো আজি দেখুওৱা নহ'ল। আজি এটা ধুনীয়া ৰেচিপি বনাইছিলোঁ, দেখুওৱা নহ'ল। বেলেগ কেতিয়াবা মানে দেখুৱাম, আপোনালোকৰ লগত সকলোখিনি মই শ্বেয়াৰ কৰিম, ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু। তো আজি দেখুওৱা নহ'ল। আজি মই দীপাৱলীৰ চাকি কেনেকৈ জ্বলাওঁ বা কেনেকৈ কি কৰোঁ দেখুৱাই থাকিম, চাই থাকিব। আৰু এয়া মই মানে মূলা আলুৰে এখন আঞ্জা বনাইছিলোঁ মাছৰ, সেইখন কালাৰটো কেনেকুৱা হৈছে জনাব গাইজ। কথাটো হ'ল যে এনেকুৱা, মানে কলগছ নুপুতা কথাই আছিল, কিন্তু পাপাই পুতিব মানে বহুত জোৰ কৰি ক'লোতো, তো সেইকাৰণে পুতিবতো আপোনালোকক দেখুৱাম, চাই থাকিব। মাইনাই মাতি আছে। আৰু এইজন হৈছে মোৰ পাপা, মানে দেউতা, কলগছ পুতি আছিলে মানে এইজন। আৰু এতিয়া মই গৈ আছোঁ মাইনুক আনিব। এয়া চাওক ডাউৰি আহিলে আৰু, মানে কৈ দিয়া হাই গাইজ, কৈ দিয়া খবৰ ভাল নে, কৈ দিয়া মোৰ ভাল, মোক ভাল লাগে নে, বাই বাই দিয়া, বাই বাই, চাই থাকিবা দেই, কোৱা চুমু দি দিয়া। আমি আহিছোঁ মানে কলগছ চাবা, আমাৰ মাইনুৰ লগত হয় না, সেইটো বাবু, আমি কলগছ পুতা চাবি না, চাবা না কলগছ, বোলা চাও বোলা, আহা বলা। এইটো পাপাই কলগছ পুতি আছে। পাপা নহয়, আকুল।
কলগছটো পোতা হোৱা নাই পোতা হোৱাৰ পিছত দেখোন মানে বহুত টাইম লাগিব পাপাই লাহে ধীৰে মানে কৰি আছে আৰু দেখুৱাম কলগছটো পোতা অ'কে লাইক কৰিব নাপাহৰিব ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব হয় না তোমাক কৈ দিয়াচোন লাইক কৈ দিয়াচোন নকৈ গুড ইভিনিং গাইজ আৰু মই এতিয়া চাকি জ্বলাবলৈ যাওঁ মানে দুপৰীয়া শুই থাকিলোঁ ভাত খাই পিনে আৰু ভিডিঅ' কৰা নহ'লে এতিয়া চাকি জ্বলাব যাওঁ মাৰ লগত দেখুৱাই থাকিম আৰু এয়া মই মানে চাকিবিলাক ৰেডি কৰি আছোঁ তাৰপিছত তেল দিম মানে ইয়াতে নজ্বলাওঁ মানে য'ত কলগছডাল যে ৰুইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ তাতে গৈ মানে তেল দি চাকিবিলাক দি দিম কলগছত তাত আৰু এইটো হৈছে আমাৰ মন্দিৰটো সৰু মন্দিৰ মানে খুব মানে কম ঠাইতো তো সেইকাৰণে ধুনীয়াকৈ মানে সৰু মন্দিৰ এটা সজাই তাত দি থৈছে আৰু এয়া মায়ে মানে ধূপ জ্বলাই দি আছে প্ৰথম চাকিখন মানে ঘৰতে দিছে আৰু এয়া ধূপ জ্বলাই দিছে মায়ে সেৱা কৰি ল'লে আৰু এয়া চাকি জ্বলালোঁ ঘৰত বেছি দিয়া নাই চাকি জ্বলাই আছে মায়ে ধুনীয়াকৈ আৰু মই ভিডিঅ' কৰি আছিলোঁ এয়া চাওক আৰু এইটো হৈছে আমাৰ ঘৰৰ ৰাস্তাটো মানে দেখিছেনে ধুনীয়া লাগিছে ন চাই থাকিব আৰু মানে দেখুৱাম এইডাল হৈছে আমাৰ কল পুলিডাল ধুনীয়াকৈ মানে দিছে আমাৰ হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হাই কৰি দিয়া হাই এইটো বা হাই কৰি দিয়া ধুনু চলা পিন্ধিছা তুমি হাই কৰি দিয়া হাই স্মাইল কৰি দিয়া স্মাইল হাঁহি দিয়া এইটো হৈছে মন্দিৰটো মানে আমাৰ ৰাস্তাৰ পৰা আৰু অকণমান গ'লে পায় মন্দিৰটো তাতো গ'লোঁ সেৱা কৰি আহিলোঁ এয়া দেখিছেনে ভিতৰত পূজা তো দিৱালীহে আৰু কালি জ্বলাম চাকি দেখুৱাই থাকিম কালি বেছি নকৰোঁ আজিয়ে শেষ কৰি দিওঁ ভিডিঅ'টো তো চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু আজিলৈ বাই বাই